বহিরাগতৰ দপদপনি নচলিব বহিরাগতৰ দপদপনি নচলিব বহিরাগতৰ কোম্পানী দপদপনি নচলিব। বন্ধুসকলক আজি আমাৰ এই গ্ৰেটাৰ ঢালিগাঁও আনএমপ্লয়েড এছ'চিয়েশ্যন মানে বৃহত্তৰ ঢালিগাঁও নিবনুৱা সন্থাৰ তৰফৰ পৰা মই আপোনালোকে অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু আজি আমি এই অৱস্থান ধৰ্মঘট আমি লৈছোঁ। আজি এই BGR কৰ্তৃপক্ষৰ যিখিনি BGRৰ পৰা বা IOCLৰ পৰা যিখিনি আমাৰ মানে সুযোগ সুবিধা যিখিনি আমি পাব লাগিছিল সেইখিনি আমি বিগত আমি এইখিনি বছৰত আমি দেখা নাই। আমি সৰুৰ পৰাই ডাঙৰ হ'লোঁ, এতিয়ালৈকে সমস্যাবিলাক সমাধান হোৱা নাই। আমাৰ কিছুমান আমি দাবীবিলাক লৈ পিনে আজি এই ধৰ্ণা কাৰ্যসূচীটো আমি হাতত লৈছোঁ। আৰু সেই দাবীবোৰ হ'ল যে 100% আমাৰ থলুৱা এই বৃহত্তৰ ঢালিগাঁও অঞ্চলৰ অন্তৰ্গত যিমানখিনি আমাৰ গাঁও আছে সেই গাঁৱত যুৱক যুৱতী নিবনুৱা যিখিনি মানুহ আছে তেওঁলোকক আমি এই IOCLত কেনেকৈ নিযুক্তি দিব পাৰোঁ, আমাৰ কেজুৱেলৰে হওক বা বাহিৰৰ পৰা যিখিনি কোম্পানী যিখিনি এতিয়া কাম কৰিব আহিব সেই তাতে যাতে আমাৰ থলুৱা ল'ৰা ছোৱালীবিলাকে যাতে চাকৰি তাকৰি পাওক, আৰ্থিকভাৱে সবল হওক, আত্মনিৰ্ভৰশীল হওক, সেইবাবে আমি আজি এই ধৰ্ণা কাৰ্যসূচীটো লৈছোঁ। আৰু লগতে আমাৰ দেখিবলৈ পাওঁ যে CSR ফাণ্ডখিনি কিছুমান আছে, CSR ফাণ্ডটো সঠিকভাৱে যে ইউটিলাইজ হোৱা নাই আজিলৈকে আমি সেইটো দেখা পাইছোঁ। মানে জমিনী স্তৰত আমি নিজে গৈ পিনে দেখা পাইছোঁ যে CSR ফাণ্ডটো এই ঢালিগাঁও অন্তৰ্গত যিখিনি অঞ্চল সেইখিনি অঞ্চলত আজিলৈকে যে ভালকৈ ইউটিলাইজেশ্যন হোৱা নাই সেইটো আমি দেখা পাইছোঁ। আৰু সেই CSR ফাণ্ডটো যাতে সঠিকভাৱে ইউটিলাইজেশ্যন হওক তাৰ বাবে আমি আজি এই ধৰ্ণা কাৰ্যসূচীটো লৈছোঁ। লগতে আমাৰ কি বাহিৰৰ পৰা যিখিনি কোম্পানী আহে তাতে আমাৰ তেওঁলোকৰ পৰা অভিযোগ থাকে যে আমাৰ স্থানীয় ডেকা ল'ৰাবোৰে মানে যুৱক যুৱতী তেওঁলোকৰ মানে স্কিল তেওঁলোকৰ নাথাকে বা স্কিল লেবাৰ নহয় বুলি তেওঁলোকে আমাক ৰিজেক্ট কৰি থাকে বাৰে বাৰে। তো সেইবাবে আমি IOCL কৰ্তৃপক্ষক আমি আমাৰ ফালৰ পৰা জনাইছোঁ যে তেওঁলোকে আমাক এই স্কিলখিনি ডেভেলপ কৰাৰ কাৰণে অনুষ্ঠানখিনি বনাই দিয়ক, আমাক তেওঁলোকে বনাই দিয়ক, আমাৰ ল'ৰাবিলাক স্কিল বনাওক, তাৰপিছত আমাৰ নিযুক্তি দিয়ক। সেইটোৰ কাৰণে আজি আমি আমাৰ স্কিল ডেভেলপমেণ্টৰ যে অনুষ্ঠান তেওঁলোকে গঢ়ি তুলিব লাগে তাৰ বাবে আমি এই ধৰ্ণা কাৰ্যসূচীটো আমি হাতত গ্ৰহণ কৰিছোঁ। আমি হৈছে এইটো আমাৰ গণতান্ত্ৰিক দেশ আৰু গণতান্ত্ৰিকভাৱে আমাৰ যিখিনি অধিকাৰ আৰু যিখিনি প্ৰাপ্য সেই গণতান্ত্ৰিকভাৱে আমি বিগত দিনবোৰত আমি আমাৰ আন্দোলনটো চলাই লৈ যাম, সঠিকভাৱে আমি আন্দোলনটো চলাই যাম। আৰু আমি ক'ত কি কাক কি লগ ধৰিব লাগে, কাক কেনেকৈ কথা পাতিব লাগে সেইখিনি আমি ব্যৱস্থাখিনি গ্ৰহণ কৰিম। আৰু যদি স্থানীয় লোকে যদি নিজৰ ওচৰে পাঁজৰে যদি যিখিনি অনুষ্ঠানখিনি আছে, যিখিনি ইণ্ডাষ্ট্ৰিজ আছে সেই তাতে যদি আমাৰ ল'ৰাবোৰে যদি সংস্থাপন যদি নাপায় তেতিয়াহ'লে যাব ক'ত? সেইকাৰণে আমাৰ বাহিৰত গৈ আছে ল'ৰাবোৰ, দিল্লী, বেংগলোৰ, মুম্বাইত গৈ আছে। আমাৰ ইয়াতে লোকেলতে পাওক, সেইটোৰ কাৰণে আমাৰ এইটো দাবীটো আমি জনাইছোঁ। আৰু আজি IOCL কৰ্তৃপক্ষই আমাৰ কোনো শত্ৰু নহয়, প্ৰশাসনে আমাৰ কোনো শত্ৰু নহয়। আমাৰ এই গণতান্ত্ৰিক দেশত সকলোৰে অধিকাৰ আছে। আমাৰ এই বৃহত্তৰ ঢালিগাঁও অঞ্চলৰ এৰিয়াখিনি আমাৰ যিখিনি প্ৰাপ্য যিখিনি আমি পাব লাগে সেইটো লৈহে আমি আন্দোলন কৰিছোঁ। চাওক, ইয়াৰ কাৰণে মই আপোনাক কিছুমান উদাহৰণ দিম। আমি দেখা পাই আছোঁ যে মই সৰুৰ পৰাই এই অঞ্চলতে ডাঙৰ হোৱা, মই দেখা পাইছোঁ এই অঞ্চলৰ পৰা বিভিন্ন ডাঙৰ ডাঙৰ নেতা হ'ল, মিনিষ্টাৰ হ'ল, MLA MP বহুতখিনি হৈ গ'ল, কিন্তু আমি আজিলৈকে সঠিকভাৱে তেওঁলোকৰ পৰা এটা গুডউইল অহা নাই, যে আমি দেখা পোৱা নাই যে এই অঞ্চলত নিবনুৱা সমস্যাখিনি কেনেকৈ সমাধান কৰিব লাগে তেওঁলোকৰ ফালৰ পৰা আমি আজিলৈকে গুডউইলটো আমি তেওঁলোকৰ পৰা দেখা নাই। চ' এই নেদেখাৰ কাৰণে কি হৈছে, আমাৰ এই অঞ্চলৰ ৰাইজে আমাক দায়িত্ব অৰ্পণ কৰিছে এই সংগঠনটো বনাব লাগে বুলি তেওঁলোকে আমাক বাৰে বাৰে দাবী জনাইছে। আৰু তেওঁলোকৰ সমৰ্থনত এই সংগঠনটো আমি বনোৱা হৈছে, বনাই পিনে আমি আগন্তুক দিনবোৰত তেনেকৈ কাম কৰি যাম বুলি আমি আশাবাদী। ৰিফাইনাৰীৰ দাঁতিকাষৰীয়া অঞ্চলৰ মানুহ, যুৱ সমাজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। এই সংগঠন এই অঞ্চলৰ যুৱ সমাজে স্বতঃস্ফূৰ্তভাৱে জন্ম দিয়া সংগঠন। আৰু এই সংগঠনৰ নেতৃত্বত আমি অনাগত দিনত বহিৰাগতৰ যি দপদপনি ইয়াতে কেজুৱেল বেষ্টত আমি 100% থলুৱা নিযুক্তি বিচাৰিছোঁ। ইয়াতে স্থানীয় পলিটেকনিক হওক, ছায়েন্স কলেজ হওক, আমাৰ বঙাইগাঁও মহাবিদ্যালয় হওক, ITI হওক, বিভিন্ন শিক্ষিত নিবনুৱা যুৱক যুৱতীক আমাৰ ইয়াতে কেজুৱেল বেষ্টত 100% থলুৱা নিযুক্তি প্ৰদান কৰিব লাগে। IOCL হোৱাৰ পিছৰে পৰা আমি দেখি আহিছোঁ
বহিৰাগত যি এক লবিৰ সৃষ্টি হৈছে ইয়াতে এমপ্লয়ৰ পৰা আৰম্ভ কৰি অফিচাৰৰ পৰা আৰম্ভ কৰি তেওঁলোকে যি লবি সৃষ্টি কৰিছে আৰু তেওঁলোকে নিজাকে এটা ভিতৰত চাকৰিৰ বজাৰ খুলি লৈছে। আমি অনাগত দিনত বৃহত্তৰ নিবনুৱা ঢালিগাঁও সন্থাৰ উদ্যোগত আমি গণ আন্দোলন কৰি তুলিম আৰু আমি বিচাৰোঁ অনতিপলমে মেনেজমেণ্ট কৰ্তৃপক্ষ আমাৰ লগত আলোচনাত বহিব লাগে, নহ'লে ইয়াৰ পিছত আৰু অধিক গুৰুত্বপূৰ্ণ আন্দোলন আমি ঘোষণা কৰিম। আমি জংগী আন্দোলন ঘোষণা কৰিম ইয়াতে যদি মেনেজমেণ্টে আমাক অনতিপলমে সমাধানৰ পথ উলিয়াই নিদিয়ে। আমি ধাৰাবাহিকভাৱে আন্দোলন ঘোষণা কৰিম বৃহত্তৰ ঢালিগাঁও নিবনুৱা সন্থাৰ উদ্যোগত। আজি দেখিছে স্বতঃস্ফূৰ্তভাৱে ৰাইজ ওলাই আহিছে। আপোনাৰ মূল দাবীটো আমি ইয়াতে মূল দাবী বুলি একো নাই, ইয়াতে আমি বিভিন্ন ধৰণৰ বিভিন্ন অঞ্চলৰ সমস্যা লৈ আগবাঢ়ি আহিছোঁ। ইয়াতে আজি যুৱ সমাজে আগবাঢ়ি আহিছে। আজি আপোনালোকে দেখিছে ইয়াতে আপোনাৰ অফিচাৰ বা এমপ্লয়ীসকলে তেওঁলোকে নিজা একোখন চাকৰিৰ বজাৰ খুলি দিছে। তেওঁলোকে ইয়াতে চাকৰিহে কৰিব আহিছে, তেওঁলোকে ইয়াৰে স্থানীয় মানুহ নহয়, তেওঁলোকে চাকৰি কৰিব আহিছে। তেওঁলোকে কোনোবা যোৰহাট শিৱসাগৰ কোনোবা এটা অঞ্চলৰ পৰা আহি ইয়াতে তেওঁলোকে চাকৰি কৰক, আমাৰ কোনো বাধা নাই। তেওঁলোকে নিজৰ যোগ্যতাৰ বলত চাকৰি পাইছে, কিন্তু তেওঁলোকে তেওঁলোকৰ কোনোবা সতি সন্ততিক তেওঁলোকৰ ভাগি বংশক ইয়াতে আনি চাকৰি প্ৰদান কৰিব। আমি স্থানীয় ইয়াতে কোচ কছাৰী বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ আমি বাধা আৰোপ কৰিম আৰু অনাগত দিনত তেওঁলোকে বিভিন্ন ধৰণৰ বাধাৰ সন্মুখীন হ'ব যদি অনতিপলমে সমাধানৰ পথ উলিয়াই নিদিয়ে আমাক। তাৰপিছত আমি CSR ফাণ্ডৰ আমি BRP IOC কৰ্তৃপক্ষক আমি জনাব খোজোঁ এই বৃহত্তৰ অঞ্চলত বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত। আমি CSR ফাণ্ডৰ সঠিক ব্যৱহাৰ হোৱাটো বিচাৰোঁ। ঠিক তেনেদৰে এপ্ৰেণ্টিছৰ ক্ষেত্ৰত কিছুদিন আগতে ইয়াতে এপ্ৰেণ্টিছত বিভিন্ন ধৰণৰ নিযুক্তি প্ৰদান কৰিলে তেওঁলোকে ট্ৰেইনিঙৰ যি ব্যৱস্থা। আমি বিচাৰোঁ আমাৰ ইয়াতে শিক্ষিত যুৱক যুৱতী এপ্ৰেণ্টিছৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিব লাগে আৰু কিবা এটা ৰিজাৰ্ভেশ্যনৰ সৃষ্টি কৰিব লাগে। এতিয়া মানে আপুনি এতিয়াতো আজি যিখিনি দাবী কৰিছে এই দাবীটো নামানিলে পিছত কি কৰিব? আমি ধাৰাবাহিকভাৱে আজি আমাৰ এই ধৰ্মঘটৰ পিছত আমি সিদ্ধান্তত উপনীত হ'ম। তেওঁলোকৰ পৰা যিটো সঁহাৰি পাম আমি পৰৱৰ্তী সময়ত আমাৰ এই বৃহত্তৰ অঞ্চলৰ ৰাইজৰ লগত আমি আলোচনাৰ পিছত আমি যদি আমাৰ একো সুফল নাপাওঁ আমি ধাৰাবাহিকভাৱে আন্দোলনৰ আমি ঘোষণা কৰিম।